জ্ঞানটো আমাক নীতি গণতন্ত্ৰ কি বস্তু সেইটো আমাৰ মানুহ নুবুজে ইলেকশ্যন কি বস্তু সেইটো নুবুজে আৰু নুবুজাকৈ থাকিবলৈহে তেওঁলোকে চেষ্টা কৰে ইংলিছ শব্দ নাই হৈছে কিন্তু আমি এইটো কৈ থাকো ইগনোৰেঞ্চাইজেশ্যন হে কৰি আছে ইগনোৰেন্ট কৰিবলৈহে আমাক কৰি থাকে মই কিয় এই কিতাপটো লৈ আনিছো এইটো কনষ্টিটিউশ্যন ইণ্ডিয়া কনষ্টিটিউশ্যন বুলি ক'লে এটা দেশ সজাবলৈ আইন ইণ্ডিয়া কনষ্টিটিউশ্যন ইণ্ডিয়া দেশটো এইটো কিতাপেৰে এইটো আইনেৰে সজাইছিল আৰু লগতে আমাৰ 6 শিডিউল এৰিয়া এটা মিনি কনষ্টিটিউশ্যন সৰু এটা কনষ্টিটিউশ্যন বুলি ইয়াত লিখিছে সৰু এটা কনষ্টিটিউশ্যন মিনি কনষ্টিটিউশ্যন এই মিনি কনষ্টিটিউশ্যনেৰে কাৰ্বি আংলং ডিমা হাছাও বা খাচী হিলছ গাৰো হিলছ মিজো হিলছ এই গোটেইখিনি গাৰো হিলছ এই গোটেইখিনি এতিয়া লাষ্টত বড়োলেণ্ড এইটোৰে সাজিছে সেইটো আইন আমাৰ দেশটো যি হ'লেও গণতন্ত্ৰৰ দেশ ডেমক্ৰেসি ইলিতুম চিনি বম লগে ডেমক্রেসি ইলিতুম laka chini nepena jok ilitum phan ake kedamta alida tuman lopen non kedolang BJP ba Congress onta ilitum phan nang vipon thapare la porsi hegrone ami etia minority হৈ আছে যেতিয়া 1951 কাৰ্বি আংলং ট্ৰাইবেল পপুলেশ্যন 96% 100 জনৰ ভিতৰত 96 জন ট্ৰাইবেল মানুহ আছিল 1951 এতিয়া 2021 মতে ট্ৰাইবেল মানুহ 47% আৰু কাৰ্বি 1951 88% আছিল এতিয়া 2021 কাৰ্বি পপুলেশ্যন 35% কিন্তু এই লটো কৈছে এইটো ট্ৰাইবেল এৰিয়া অকল ট্ৰাইবেল মানুহে ইয়াত মাটিও পাব অকল ট্ৰাইবেল মানুহে ইলেকশ্যন ভোট দিব পাৰিব অকল ট্ৰাইবেল মানুহে ইলেকশ্যন কন্টেষ্ট কৰিব পাৰিব অকল ট্ৰাইবেল মানুহে গভৰ্ণমেণ্ট চাকৰিও পাব ইয়াত লিখিছে কিন্তু কি হৈছে লাষ্টত আমাৰ চমুকৈ কোৱাৰ কাৰণে জাম্পিং হৈছে 2021 total 1345 teachers appoint কৰিছিল 1345 মাষ্টৰ কাম দিছিল আমাৰ কাৰ্বি আংলং তাৰ ভিতৰত নন ট্ৰাইবেল সকলক 1283 দিছিল 1283 দিলে আমাৰ ট্ৰাইবেল সকলক 62 দিছে এজন মাষ্টৰৰ দৰমহা দিবলৈ এভাৰেজ 40,000 per month মাহেকৰ 40,000 দৰমহা দিয়ে এজন মাষ্টৰৰ যদি সেইটো হিচাপ কৰে তেতিয়াহ'লে সেই নন ট্ৰাইবেল 1283 জনক 5 crores 52 lakhs
পাৰ মান্থ দৰমহা দিয়া হয় 5 crores 52 lakhs ট্ৰাইবেল সকলক দিয়ে 2 crores no 24 lakhs 2 crores নহয় 24 lakhs 80,000 দিয়া হয় এই টকাটো ক'ৰ পৰা আহে ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰা আহে ফৰ ট্ৰাইবেল পিপল ট্ৰাইবেল সকলৰ কাৰণে বুলি কৈছে ট্ৰাইবেল বুলি ক'লে আদিবাসী সকলৰো ট্ৰাইবেল হয় তেওঁলোকৰ শিডিউল কাষ্ট শিডিউল ট্ৰাইব নহ'ব পাৰে কিন্তু তেওঁলোকে ট্ৰাইবেলটো হয় আৰু শিডিউল ট্ৰাইব হ'ব লাগে তেওঁলোকক টকাটো আহিছে ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা ট্ৰাইবেল সকলে পাইছে 24 লাখ মাত্ৰ 26 লাখ টকা আৰু 80,000 পায় পাৰ মান্থ নন ট্ৰাইবেল সকলে পায় 5 crores 52 লাখ পাৰ মান্থ পায় এই যে ইলেকশ্যন সময়ত কিন্তু ইলেকশ্যন সময়ত আমি তেওঁলোককে আকৌ ভোট দিওঁ কাৰণ আমি ইলেকশ্যনটো কি বস্তু নুবুজো আমাৰ নাগালেণ্ডতো হয় তেনেকুৱা কাৰ্বি আংলঙতো হয় ইলেকশ্যন বুলি ক'লে গাহৰি মাংস খাব পাৰিব লাগিব 2 টুকুৰা আৰু বেছিও নাই 2 টুকুৰা গাহৰি মাংস আৰু এক কাপ মদ আৰু 100 নে 200 টকা মান পায় এইটো হলে ইলেকশ্যন বুলি কয় আমাৰ ট্ৰাইবেল মানুহ সেইটো কৰাৰ কাৰণে এতিয়া জেনেৰেল মানুহে গভৰ্ণমেণ্ট কৰে জেনেৰেল মানুহে চৰকাৰ চলায় আমাৰ মানুহ একো ক'ব নজনা সকলকে আমাৰ ইলেকশ্যনটো জিকিবলৈ দিয়ে যিসকলে একোৱেই ক'ব নোৱাৰে যে আপোনালোকে শুনিছে নেকি আমাৰ কাৰ্বি আংলঙৰ পৰা ডিমা হাছাওৰ পৰা 5জন এমএলএ আছে কোনোবা পাৰ্লিয়ামেণ্টত চিঞৰিছে নে বোধহয় অখিল গগৈ এদিনো দেখা নাই তেওঁলোকে চিঞৰা একো দেখা নাই আৰু ইলেকশ্যন আহিব আৰু 2 টুকুৰা আকৌ মাংস আকৌ দিব আমাৰ কুকিসকলক ইয়াত সিংহাসন কুকিসকলক 5 বছৰ হলে ইলেকশ্যন হয় সেই ইলেকশ্যন সময়ত 3টা গৰু কাটিব লাগে 3টা গৰু আৰু 30 লাখ টকা তেওঁলোকক দিব লাগে এইটোকে ইলেকশ্যন তেওঁলোকৰ কুকিসকলৰ আৰু সিংহাসন এনেকা 70 ইয়াৰ্ছ তেনেকে চলি আছে ইলেকশ্যন আহিলে 3টা গৰু কাটিব মাংস খাব আৰু 30 লাখ টকা দিব ইমানে তেওঁলোকক 30 লাখ টকাৰে ৰাস্তাও বনাব নোৱাৰে সেইকাৰণে তেওঁলোকৰ এৰিয়াত ৰাস্তাও নাই একোই নাই এতিয়ালৈকে ৭৪ বছৰ হৈ গ'ল কুকিসকলৰ এৰিয়া লগতে আমাৰ কাৰ্বি এৰিয়াটো তেনেকুৱা হৈছে এই 2 টুকুৰা গাহৰি মাংসৰ কাৰণে আমাৰ এনেকা হৈ গ'ল এই 100 টকা লোৱাৰ কাৰণে আমাৰ অৱস্থা তেনেকা হ'ল ভাবি লওক টকাটো সব আমাৰ ট্ৰাইবেল ৱেলফেয়াৰ কাৰণে বুলি কৈছে কিন্তু এইটো মাত্ৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট কথাই মই কৈছো অন্য ডিপাৰ্টমেণ্ট একেহে চলি আছে কেনেকে তেতিয়াহ'লে আমাৰ মানুহ আগলৈ যাব পাৰিব নোৱাৰে আমাৰ আদিবাসী মানুহৰ ঘৰ কাৰ্বি মানুহৰ ঘৰ এতিয়াও বাঁহেৰে বনোৱা ঘৰ আৰু বোকাৰে লিপা ঘৰ এতিয়াও মাড প্লাষ্টাৰ হাউচ এতিয়াও হয়নে নহয় হয় কিন্তু তেওঁলোকে আমাক কয় কাৰ্বি আংলং বোলে বহুত উন্নতি হৈছে কেইজন মানুহ
উন্নতি কৰাই থৈ দিছে তেওঁলোকৰো উন্নতি নহয় টকা চাইতো উন্নতি হৈছে কিন্তু আচল উন্নতি বুলি ক'লে জ্ঞানটো থাকিব লাগে নহয় জানো জ্ঞান নাই অৱশ্যে তেওঁলোকৰ জ্ঞান নাই তেওঁলোকৰ ঘৰৰ বাউণ্ডাৰী গেটটো দেখিব একদম ওখ নহয় জানো বাউণ্ডাৰী গেট লোহাৰে বনোৱা কাৰ্বি মানুহৰ ঘৰ হলে 3টা 4টা মান বনাব পাৰিব এনেকা দামী গেট কি দৰকাৰ আছে নিজৰ মানুহটো ঘৰে নাই বুকাৰে লিপা ঘৰ আৰু সেইবিলাক চব ভাঙা ঘৰৰ ভিতৰত গ'লে এক মুঠি চাউল নাপাব তেওঁলোকৰ মই সেইটো সদায় কৈ আছো এতিয়াও কৈ আছো এতিয়া সেইকাৰণে আমাৰ গোটেই ট্ৰাইবেল সকলে ইউনিটি হ'ব লাগিব ট্ৰাইবেল খিলঞ্জীয়া অসমীয়া আদিবাসী আমি সকলোৱে একেই জাতি আমি ইউনিটি হ'ব লাগিব এইটো আচল কথা ৰিজনেলিজম সকলো পৃথিৱীত চালে এতিয়া ইণ্ডিয়াত চালে টিএমচি তৃণমূল কংগ্ৰেছ এইটো বেংগলীসকলৰ নিজৰ পাৰ্টি ডিএমকে দ্ৰাবিড় মুনেত্ৰা কাঝাগম তামিলসকলৰ নিজৰ পাৰ্টি তেলেগু দেশম তেলেগুসকলৰ কাৰণে নিজৰ পাৰ্টি মাৰাঠা কাৰণে নিজৰ পাৰ্টি এনপিপি পিডিএফ নিজৰ পাৰ্টি তেওঁলোকৰ নিজৰ পাৰ্টি চলালে আমি উন্নতি হ'ব পাৰোঁ নেশ্যনেল পাৰ্টি কংগ্ৰেছ বিজেপি চিপিআইএম এইবিলাক আমাৰ কাৰণে একো নচলে সকলোৱে দেখিছোঁ যদি দেখা নাই বুলি ক'লে এইটোতো নিজকে মিছা কথা কোৱা হ'ব সেইকাৰণে ডেমক্ৰেচিৰ ওপৰত আৰু ইলেকশ্যনৰ ওপৰত অসমত চেমিনাৰ বুজাবলৈ বহুত যথেষ্ট কাম আছে সঁচাকৈ মই কৈছোঁ আসাম প্লেইনতো যদি তেওঁলোকে ডেমক্ৰেচিৰ কথা জানে ইলেকশ্যনৰ কথা যদি অসমত জানে তেলে CAA নালাগে বুলি পেলাই যুঁজিছিলোঁ আমি 6জন মানুহ মৰিলে কিন্তু নেক্সট 2 মাহ পাছত ইলেকশ্যন হৈছে সব বিজেপিকে আকৌ দি দিলে CAA লাগে বোলাজনকে আকৌ দি দিলে সেই কাৰণটো হৈছে আমি ইলেকশ্যন কথাটো নুবুজো আৰু ডেমক্ৰেচিটো আমি নুবুজো আমাৰ ট্ৰাইবেল মানুহ আৰু অসমত এনেকা কথা সেইকাৰণে এইটো গ্ৰাছৰুট লেভেলৰ আমি এই মানুহবিলাকক আমাৰ কমন পিপুলসকলক শিক্ষা দিবলৈ বহুত বাকী আছে হিল ডিষ্ট্ৰিক্ট এৱেৰনেছ অন 6 শিডিউলটো এইটো লাগিবই আৰু ডেমক্ৰেচিটো লাগিব মই আজিতো বেছি কথা ক'বলৈ সময় নাপাওঁ সেইকাৰণে সবকে মই অনুৰোধ জনাইছোঁ যে আমাৰ ৰিজনেল পাৰ্টি আমাৰ আছে ৰিজনেল পাৰ্টি অলৰেডি ৰাইজৰ দল আছে